খাব মন গ'লে যি ইচ্ছা তাকে খাই থাকোঁ খাই খাই মৃত্যু হৈ গৈছোঁ আৰু গাইজ এয়া হৈছে আঠিয়া কলৰ কলগছ আৰু এয়া গোটেই কলৰ খাৰ বনাবৰ কাৰণে আৰু এয়া কিন্তু আঠিয়া কলহে লাগে দেই হেল্ল' এভৰিৱান কেনে আছে আপোনালোক মই প্ৰিয়ংকা চুতীয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ইফালে মায়ে কলগছ কাটি পেলাই লৈ আহিছে আৰু এতিয়া সৰু সৰু এনেকৈ পিচ পিচ কৰি আছে আৰু ময়ো কৰিম এয়া দেখিছে লগত লৈ আহিছোঁ কলগছ আৰু ইফালে টুকুৰা টুকুৰা কৰি দিছে মায়ে কটাৰী আছে আৰু এয়া এনেকুৱা এটা মায়ে দি দিছে কাটিবৰ কাৰণে মাংস কাটা টাইপ আৰু আমি কলৰ খাৰ বনাম এইটো মাহতে বনাওঁ এনেকৈ ঠাণ্ডা দিনত মানে ৰ'দ চদ পৰি থাকে তেতিয়া ধুনীয়া হয় বৰষুণ চৰষুণ নিদিয়ে সেইটো কাৰণে আৰু আপোনালোকে যদি কোনোবাই কলৰ খাৰ মানে কেনেকৈ বনাই নাজানে তেতিয়াহ'লে ভিডিঅ'টো চাব পাৰে আৰু যিসকলে জানে বা ইণ্টাৰেষ্ট নাই এইবিলাকৰ প্ৰতি তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে স্কিপ কৰিও চাব পাৰে আৰু এতিয়া আমি এইখিনি কাটি ল'ম মা আৰু মই কাটি পেলাই এইটো শুকাব লাগিব আজিতো নহয় টিঙত আধা উঠাই পেলাই থৈ দিম আধা মানে গোটেই উঠাই দিম চোতালত থ'লে মানে এই হাঁহ চাহ কিবা কিবি আহি পেলাই লেতেৰা কৰি দিয়ে সেইটো কাৰণে গোটেইখিনি আমি টিঙৰ ওপৰত উঠাই দিম টিঙৰ ওপৰত উঠোৱাৰ পিছত শুকাব সেয়া শুকোৱাৰ পিছত আমি সেয়া জ্বলাই পেলাই ছাই কৰিম ছাই কৰাৰ পিছতহে আমি খাৰটো ওলাম সেয়া বটলত ভৰাই পানী চানী কিবা কিবি দিয়ে সেয়া গোটেইখিনি ভিডিঅ' মই আপোনালোকক দেখুৱাম কিন্তু গোটেইখিনি এড কৰি দিব লাগিব যিহেতু আজি এইটো নুশুকুৱাই লাগিব কিমান দিন লাগিব মা 5-6 দিনমান লাগিব ৰ'দটোৰ লগত কথা তেতিয়াহ'লে সেইখিনি শুকোৱা হোৱাৰ পিছত মই একেলগে জুই চুই দি পেলাই গোটেইখিনি ভিডিঅ' এড কৰি দিম তো আপোনালোকেও যদি কোনোবাই এনেকৈ কলৰ খাৰ ঘৰতে বনাই খাব বিচাৰিছে তেতিয়াহ'লে এইটো ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্প হ'ব চ' এইটো কাৰণে দিলোঁ যিহেতু আমি এতিয়া বনাব লৈছোঁৱেই কলৰ খাৰ সেইকাৰণে ভাবিছোঁ এটা সৰু ভিডিঅ' বনাই দিওঁ আপোনালোকৰ অলপ কাৰোবাৰ কোনোবাই যদি নাজানে তেতিয়াহ'লে কাৰোবাৰ কাৰণে হেল্প হ'ব সেইটো কাৰণে চ' আপোনালোকে চাই থাকিব এতিয়া আমি ইয়াত টুকুৰা কৰি মা আধা কৰা হ'লেই চ' ময়ো কৰি লওঁ এতিয়া এইটো মা টুকুৰা কৰি দিব এতিয়া ডাঙৰ লগত মই নোৱাৰোঁ ইমানখিনি এনেকৈ এইটোতে লৈ লৈছোঁ তাৰপিছত এনেকৈ কৰি দিম এতিয়া সৰু সৰু যিমান হয় এনেকুৱা যিমান সৰু কৰিব পাৰে আপোনালোকৰ কাৰণে ভাল আৰু ডাঙৰ ডাঙৰ কৰিলে অলপ শুকাওঁতে টাইম লাগে সেইটো কাৰণে সৰু সৰু কৰি দিওঁ আমি আৰু আপোনালোকে দেখিছে চাগে মোৰ ছেকেণ্ড ভিডিঅ'টোত সেইটোতো মই পকৰি যেতিয়া বনাইছিলোঁ কলৰ খাৰ দিছিলোঁ মই পকৰি চকৰি বনালোঁ তেনেকৈ কলৰ খাৰেই দিওঁ আৰু চদা খাৰতকৈ কলৰ খাৰটো বেষ্ট হয় কলৰ খাৰ খালে একো অপকাৰো নহয় সেইটো কাৰণে কলৰ খাৰ মাও ভাল পায় ময়ো ভাল পাওঁ সেইটো কাৰণে কলৰ খাৰেই বেছি ইউজ হয় আমাৰ সেইটো কাৰণে বহুত কৰোঁ এয়াৰ যদি কম হৈ যায় তেতিয়াহ'লে আৰু এদিন বেলেগ এদিন আৰু কাটি পেলাই সেইখিনি একেলগে শুকাই পেলাই জ্বলাই দিম দেচোন মা ক'ত যা দেখিছে মা এতিয়া আহিছেহে আকৌ যাবয়ে নহ'লে আধা ঘণ্টা নহয় আৰু গাইজ এতিয়াও আহি দেউতাই কিবা কিবা কৈ আছে মোক বেছি ডাঙৰ হৈ আছে বোলে মই ফালাটো সেইটো কাৰণে পা হ'ব না ইমান ঐ ইমান হ'ব ইমান যা কলপচলা মাংস খাবি নেকি পাপা ঐ কলপচলা মাংস খাবি গাইজ আমাৰ মানে কৰোঁতে পূৰা ভোক লাগি গ'ল এনাৰ্জি খতম হৈ গ'ল মই লৈ আনিছোঁ এয়া দোকানৰ পৰা উঠাই লৈ আহিছোঁ ঠাণ্ডাছ আৰু এয়া 20 টকীয়া বিস্কুট মাও খাব ময়ো খাম তামাম ভোক লাগিছে দুপৰীয়া ভাত নাখালোঁ সেইটো কাৰণে ভোকত থাকিব পৰা নাই এতিয়া অলপমান খাই লৈ লওঁ আৰু খাবি মা মই দোকানখন আছে খাব মন গ'লে যি ইচ্ছা তাকে খাই থাকোঁ খাই খাই মৃত্যু হৈ গৈছোঁ গাইজ এচা গোটেই কৰি কমপ্লিট মা আৰু মই দুইজনীয়ে মিলি পেলাই কাটি শেষ কৰিলোঁ আৰু 3ডাল কলপচলা থৈ দিছোঁ সেই কলপচলাকেইডাল কালি খাম লোকেল মুৰ্গীৰ লগত আলহী অহা কথা আছে আৰু এটা থৈ দিছোঁ ইমানমান দেখিছে চাগে সেইকেইডাল মানে কি বহুত ডাঠ হয় সেইটো কাৰণে সৰু সৰু কাটি পেলাই বস্তাতে শুকাই দিব লাগিব এনেকুৱা টাইপ নহ'ব আৰু সেইটো কাৰণে সেইটো অকল ৰৈ গ'ল এতিয়া মা উঠাই আছে টিঙৰ ওপৰত নোৱাৰে ভালকৈ ময়ো উঠাই লওঁ উঠাই আকৌ লগ পাই আছোঁ আপোনালোকক
গাইজ মই প্ৰায়খিনি কমপ্লিট হ'লে অলপ আছে এইখিনি মা সৰু সাৰাখিনি উঠাই আছে তাৰপিছত হৈ যাব আজিলৈ ভিডিঅ'টো মানে এইখিনিয়ে আৰু যোনদিনাখন শুকাব সেইখিনি ভিডিঅ' মই এড কৰি দিম একেলগে শুকোৱাৰ পিছত মেইন শাৰীখিনি তেতিয়াহে হ'ব চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে আকৌ লগ পাম আপোনালোকক মানে কেইদিনমান পিছত আৰু 5 দিনৰ পিছত চ' একেলগে এড কৰি দিম আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আৰু এতিয়া বৰ্তমান 5 দিনৰ পিছত লগ পাই আছোঁ দেই আপোনালোকক এয়া 5 দিনৰ পিছত ধুনীয়াকৈ শুকুৱালে ৰ'দো ভাল আছিল আৰু মায়ে বাৰী মেডাল লৈছে তাতে এখন লগাই লৈছে কাচি লগ নাপায় যে আৰু যিখিনি ৰৈ গ'ল মা লগ নাপালে সেইখিনি মই উলিয়াই দি আছোঁ আৰু মা লৈ আহিছে এয়া নাৰিকলৰ পাত জুই দিবৰ কাৰণে আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ জুই দি ল'ব শুকোৱাৰ পিছত আৰু মা এতিয়া আনিব গৈছে খৰি দিলে মানে কি হয় সোনকালে জ্বলিব আৰু মানে ছাইখিনি ধুনীয়াকৈ উলিয়াব সেইটো কাৰণে আৰু এনেকৈ বিচনীও বিচি দি থাকিব মাজে মাজে বিচনী নিবিচিলেও হ'ব কিন্তু সোনকালে হ'বৰ কাৰণে আৰু মা তেনেকৈ কৰি আছে আপোনালোকে যদি ইচ্ছা তেনেকৈ ধুনীয়াকৈ কৰি ল'ব বিচনী নহ'লে কিবা ধুনীয়া ডাঠ বাকলি কাগজ এখন লৈ আহিলে হ'ল আৰু তেনেকুৱা কৰিলেও হ'ব আৰু বাঁহ খৰি এডাল বৰাই দিছোঁ আৰু ইফালে ময়ো বিচি দিছোঁ মায়ে সেয়া যে কলগছৰ এইটো কাটি আছে টুকুৰা কৰি আছে সৰু সেয়া মানে সেইদিনাখন কৰিব টাইম নিমিলিলে কাৰণে আজি কৰি আছে মা আৰু চাওক হৈ গ'ল আমাৰ এয়া কলৰ খাৰৰ ছাইখিনি আৰু এইটোফালে মা যে কৰিছিলে সেয়া আৰু এইটো পল ঢাকি পেলাই থৈ দিছোঁ ধুনীয়াকৈ ঠাণ্ডা হ'ল আৰু ইফালে লৈ আহিছোঁ মই চালনী আপোনালোকে এখন চালনী লৈ ল'ব চালিবৰ কাৰণে পল এইটো কাৰণে ঢাকি পেলাই থৈ দিছোঁ কুকুৰবোৰ আহি গোটেই লেতেৰা কৰি পেলাই সেইটো কাৰণে আৰু ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল গৰমে চালিলে আপোনালোকেতো ধৰিবই নোৱাৰিব আৰু লগতে চালনীখনো পুৰা খাব আৰু এইবোৰ এই কলৰ এইবোৰ ডাঙৰ টুকুৰাবোৰ যে কিছুমান নুশুকুৱাই ইমান ডাঠ থাকিলে ডাঙৰ থাকিলে আৰু এতিয়া মই চালিম আপোনালোকে ধুনীয়াকৈ চালনী এখন লৈ পেলাই চালিব তেতিয়া গুড়া মিহিখিনি ধুনীয়াকৈ পৰিব আৰু এইবোৰ চাওক এটা দুটাকৈ এতিয়া দেখা পাইছে আপোনালোকে দাঁত এইবোৰ ডাঙৰ আৰু আপোনালোকে দুখন হাতেৰে লৈ পেলাই এনেকুৱা গুড়া কৰি দিব তেতিয়া অলপ লাগি থকাবোৰ ধুনীয়াকৈ উলিয়াই যাব মানে মিহিবোৰ তলত পৰিব আৰু এইবোৰ ওপৰত থাকিব আৰু যিবোৰ লাগি থাকে সেইবোৰ ধুনীয়াকৈ ওলাই পৰিব তলত সেইটো কাৰণে আৰু চাওক নাইকিয়া হৈ গ'ল কেইটামান ৰৈ গ'ল আৰু এইখিনি মই এতিয়া পেলাই দিলোঁ আৰু এইখিনি চাওক কি ধুনীয়া মিহি হৈ গ'ল আৰু এইখিনিতে ভৰাই ল'ম মই বৈয়ামত এইবোৰ বৈয়ামত ভৰালোঁ আধা মানে ফুল হৈ গ'ল আৰু গোটেইখিনি আধাখিনি এতিয়া ৰৈয়ে যাব আৰু যিখিনি ৰৈ যায় সেইখিনি পলিথিনত বান্ধি সেইখিনিয়ে মই আপোনালোকক দেখুৱাম মানে খাৰ কেনেকুৱা ওলাই আৰু ইয়াৰ পানীখিনি চ' এইখিনি এতিয়া মই পলিথিন এটা ভৰাই থৈ দিওঁ আৰু এইটো চাওক এটা বটল লৈ লৈছোঁ আপোনালোকে এনেকৈ ধুনীয়াকৈ লৈ ল'ব আৰু ইফালে চাইড মা ফুটা কৰি দিছে আৰু ওলোমাই দিছে এনেকৈ দীঘলকৈ এডাল ৰছী আপোনালোকেও এনেকৈ বনাই ল'ব যদি ঘৰত আছে আৰু ইফালে মুখখন দেখিছে ইফালে খেৰ সোমাই দিম গাইজ এতিয়া মই আহিছোঁ পাকঘৰত মানে যোৱাকালি বহুত ৰাতি হৈ গ'ল সেইটো কাৰণে নকৰিলোঁ নেক্সট ডে কৰি আছোঁ এতিয়া মানে শাৰীখিনি বনাই আছোঁ আৰু এইডাল খুটাডাল দেখিছে ইয়াতে এটা গজাল আছে মানে সেই গজালডালতে আমি ধুনীয়াকৈ ইয়াতে আলাই পেলাই থৈ দিম এইটো দেখুৱাইছিলোঁ যে আপোনালোকক এইটো বস্তুটো এনেকৈ আলাম আৰু এতিয়া দেখিব আৰু আপোনালোকে খেৰ লৈ আহিব মানে খেৰ লাগিব আপোনালোকক এয়া মই খেৰ ধুই পেলাই লৈ আহিছোঁ বটলৰ মুখুৰাখনত কাৰণ নহ'লে এইবোৰ ছাইবোৰ যে কলৰ খাৰৰ ছাইবোৰ সেইবোৰ গোটেই তলত ওলাই যাব সেইটো কাৰণে ধুনীয়াকৈ এনেকৈ চাওক সেয়া আনিছোঁ মই অলপ আইডিয়া কৰি লৈ আহিছোঁ আৰু আপোনালোকে আইডিয়া কৰি লৈ আহিব তাৰপিছত এতিয়া মই এনেকৈ এইফালে এইখিনিত যে ইফালৰ পৰা এনেকৈ সোমোৱাই দিম চাওক এনেকৈ সোমোৱাই দিছোঁ যিমান পাৰে অলপ হেঁচি দিব আৰু ইফালৰ পৰা এনেকুৱা এনেকৈ সোমোৱাই দিব আপোনালোকে এয়া গাইজ হৈ গ'ল আৰু সেইদিনাখন আধাখিনি যিখিনি বৈয়ামত ভৰাব পৰা নাছিলোঁ বৈয়ামটো মানে ফুল হৈ গ'ল সেইটো কাৰণে এই পলিথিন এটাত ভৰাই পেলাই থৈ দিছিলোঁ যোৱাকালি এইখিনি এতিয়া মই ইয়াতে ভৰাম চাওক এনেকৈ সোমোৱাই দিব ইয়াতে গোটেই ফুল কৰি নিদিব এনেকৈ সোমোৱাই দিব চাওক তাৰমানে কিয় ফুল কৰিব দিয়া নাই কাৰণ পানী দিয়া হ'ব যিহেতু সেইটো কাৰণে যদি আপোনালোকে মানে এইখিনি লৈ কৰে তেতিয়াহ'লে যদি ফুল কৰে পানীখিনি ক'ত দিব সেইটো কাৰণে এইখিনি আধা মানলৈ মই ভৰাই দিম তাৰপিছত অলপকৈ দি থাকিব লাগিব চাওক হৈ গ'ল মই এইখিনি আধালৈ ভৰালোঁ আৰু এতিয়া মই দিম ইয়াতে এইটো চাওক এনেকৈ দিছোঁ মই আলাই আৰু মই এতিয়া তলত এনেকুৱা এটা বাচন লৈছোঁ এনেকুৱা বাচন মানে পানীখিনিও পৰিব লাগিব ন তলত সেইটো কাৰণে আৰু এইটো এনেকৈ মই তলত থৈ দিছোঁ আৰু এতিয়া আপোনালোকে চাব এনেকৈ লেতেৰা হৈ গ'ল
এনেকৈ ওপৰেদি এতিয়া ধুনীয়াকৈ মই পানী দি দিম আৰু এয়া চাওক অলপ অলপ পানী ঢালি আছোঁ আৰু এতিয়া তলত পৰিব আৰু আপোনালোকক দেখুৱাম এনেকৈ পানী দি থাকিব শুকাই থাকিব দি থাকিব আৰু একদম ধুনীয়া চাওকচোন কি ধুনীয়া চাহৰ নিচিনা কালাৰ হৈছে আৰু ইয়াতে এক টোপো আপোনালোকে নেদেখিব যে এটা ছাই পৰিছে তলত ধুনীয়াকৈ পানীখিনি আহে এনেকৈ খেৰ দি দিব দেই ধানৰ খেৰ গাইজ আপোনালোকক দেখুৱালোঁ কলৰ খাৰ আপোনালোকে ঘৰতে কেনেকৈ বনাই খাব পাৰে চ' গোটেই ইজি হয় প্ৰচেছটো বাছ কেইদিনমান লাগে আৰু শুকাওঁতে মেলোঁতে কৰোঁতে সেইবোৰ আৰু এনেকৈ আপোনালোকে একেবাৰে কৰিব নালাগে বছৰটো ধৰি এনেকৈ আপোনালোকে থ'লেও বেয়া নহয় যেতিয়া আপোনালোকক দৰকাৰ হয় এনেকৈ উলিয়াই পেলাই পানী দি ধুনীয়াকৈ খাৰখিনি উলিয়াবৰ বটল এটাত থৈ দিব আৰু এনেকৈ গুড়াখিনি বছৰ ধৰি থ'লেও বেয়া নহয় বুলি কৈছোঁ বেয়া নহয় আৰু একদম হাতখন গোটেই ক'লা হৈ গ'ল এইবোৰ লাৰি আৰু এতিয়া এনেকৈ পানী শুকাই গৈ থাকিব তাতে পানী ঢালি দি থাকিব কিন্তু ইমানো পানী নিদিব আপোনালোকে আইডিয়া কৰি পেলাই যিমানখিনি আপোনালোকৰ লাগে সিমানখিনিহে পানী দি পেলাই ধুনীয়াকৈ থৈ দিব নহ'লে চবখিনি নোহোৱা হৈ যাব সাৰৰ সেইটো কাৰণে মই বেছি নোলাওঁ এই আধাখিনিমানলৈ ওলাই পেলাই থৈ দিম আৰু পিছত যেতিয়া লগা হ'ব আৰু কৰিম এইখিনি বটলত ধুনীয়াকৈ ভৰাই পেলাই থৈ দিম চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যিসকলে নতুনকৈ চাইছে সিহঁতসকলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰত আহিম আপোনালোক সকলোৱে সুস্থ থাকক হেপী থাকক লাভ ইউ অল বাই বাই